ইয়াক ইমিডিয়েট এৰেষ্ট কৰিব লাগে হয় আপোনালোকে ঠিকে শুনিছে ইয়াক ইমিডিয়েট এৰেষ্ট কৰিব লাগে এই সুধীৰ ভাইটোৰ উৎপাত দিনে দিনে বাঢ়ি গৈ আছে ই কেতিয়াবা যদি গুটকা প্ৰমোট কৰে কেতিয়াবা মদ প্ৰমোচন কৰে কেতিয়াবা ছোৱালী প্ৰমোচন কৰে এইবিলাক কি মক্কেল নেকি ৰব আপোনালোকে ৰবচোন অলপমান মই কৈ আছো এই ব্যক্তিজনৰ কথা এই মই ভিডিঅ' এটা প্লে কৰি দিছো আপোনালোকে শুনকচোন ইন্ডিমিট বেষ্ট খেলা মিক্স পট বেষ্ট ষ্টিং বেষ্ট কি পোৱালি গম নাপাওঁ নেকি খেলা অসমত অকল গ'ল্ড ফ্লেগ বেষ্ট আরে বাল শিখর খাই নেকি কেলা বেট এই কেবি গল দে ওই দাঁতলা চোদা কি কৰি তই বাল শিখৰ খানিকে কোনিবা কেলা শিখৰ খাব তো দম আছে হ্যাঁ শিখৰ খাব কাৰণে ইমিউনিটি পাৱাৰ লাগে যোনটো তোৰ ওচৰত নাই মাদাৰ ইণ্ডিয়া তো শুনিলে ৰাইজ এইবিলাক কি ছ'চিয়েল মিডিয়াত অপেন তেখেতে স্মকিং কৰা প্ৰমোট কৰি আছে কেতিয়াবা যদি গুটকা প্ৰমোচন কৰে কেতিয়াবা চিগাৰেট প্ৰমোচন কৰে এইবিলাক কি অসম আৰক্ষী শুই আছে নেকি ইমিডিয়েট এৰেষ্ট কৰিব লাগে ইয়াক আৰু আপোনালোকে নামটো চাওকচোন কি কালা হাবিবি নে কি আল হাবিবি বাল হাবিবি বাল নেকি গেলা এতিয়া মেইন কথাটো হ'ল যে অতি দুৰ্ভাগ্যজনক যে এই লোকসকলকো আমাৰ অসমৰ কিছুমান লোকে মাতি সম্বোধনা জনায় গামোচা পিন্ধায় এই সুধীৰ ভাইটো আপোনালোকে নিজে কওকচোন এই সুধীৰ ভাইটো এক গামোচা পিন্ধাব লাগে নিয়া ই অসমৰ কাৰণে কি কৰিছে বা সমাজৰ এটা কি কৰিছে ই নিজকে কমেডিয়ান এণ্টাৰটেইনাৰ বুলি কয় কমেডি আৰু এণ্টাৰটেইনমেণ্ট এনেকে নেকি এই কামসমূহৰ বিৰোধিতা কৰাৰ কাৰণে মোক কিছুমানে কমেণ্ট বক্সত আহি গালি পাৰে সেই গালি পাৰা লোকসকলক কৈছো মই আপোনাৰ যদি ল'ৰা ছোৱালী আছে বা আপোনাৰ ভাইটি ভণ্টি আছে তেখেতসকলক বনাব দিয়ক এইবিলাক ভিডিঅ' তেতিয়া চাম নহয় আপোনালোকে কিমান গালি পাৰে এতিয়া কিয় এতিয়া মুখৰ মাত নাই মুখৰ মাত হেৰাই গ'ল আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকৰ ভাইটি ভণ্টিক বনাব দিয়ক এইবিলাক ভিডিঅ' হয় নে নহয় তেতিয়া চাই ল'ম নহয় আপোনালোকে মোক কিমান গালি পাৰে আৰু মই এইবিলাকৰ বিৰোধিতা কৰাৰ কাৰণে মই কিমান ভাল কাম কৰিছো বা কিমান বেয়া কাম কৰিছো সেইটো আপোনালোকে ক'ব নালাগে এই আলটু ফালটু ভিডিঅ' বনোৱা লোকসকলৰ বিৰোধিতা মই কৰিয়ে যাম সেইটো মোক কোনো ৰখাব নোৱাৰে আৰু এটা অতি দুৰ্ভাগ্যজনক ঘটনা যে এই লোকসকলৰ বন্ধু কোন আপোনালোকে জানেনে ডিম্পু বৰুৱা বিকাশ চেত্ৰী এই বুঢ়া ইউটিউবাৰ কেইটা এখেতসকল বুঢ়া হ'ল ইমান এটা চিনিয়ৰ ইউটিউবাৰ এখেতসকলে কি কৰে এই কালা হাবিবি ফকলাণ্ডু এই আলটু ফালটু ভিডিঅ' বনোৱা লোকসকলক প্ৰমোট কৰে আৰু এটা অতি চিন্তাৰ বিষয় যে এই কালা হাবিবি ফকলাণ্ডুহঁতক কোনে ফ'ল' কৰে স্কুলৰ ল'ৰা ছোৱালী যিসকল ল'ৰা ছোৱালীয়ে ক্লাছ 5ৰ পৰা ক্লাছ 10ৰ ভিতৰত পঢ়ি আছে এই সৰু সৰু গাখীৰ খোৱা ল'ৰা ছোৱালী কেইটাই এই লোকসকলক ফ'ল' কৰে কালা হাবিবি বা ফকলাণ্ডুহঁতৰ কমেণ্ট বক্সটো খুলি চাবচোন আপোনালোকে তাত এটাই বস্তু দেখা পাব কোনটো গুটকা বেষ্ট কোনটো চিগাৰেট বেষ্ট কোনটো ছোৱালী বেষ্ট সেইবিলাকে ডিছকাশ্যন আৰু আপোনালোকে কমেণ্ট কৰা ল'ৰা ছোৱালী কেইটাৰ প্ৰফাইলটো খুলি চাব স্কুলত পঢ়ি থকা গাখীৰ খোৱা ল'ৰা ছোৱালী এই লোকসকলে সমাজৰ এটা যুৱ প্ৰজন্ম ধ্বংসৰ পথত লৈ গৈ আছে আৰু তাৰ বিৰুদ্ধে কোনেও মাত নামাতে উল্টা তেওঁলোকক সম্বোধনা জনায় আৰু অসমৰ কিছুমান ডাঙৰ ডাঙৰ ইউটিউবাৰে তেখেতসকলক প্ৰমোট কৰে কি এটা দুৰ্ভাগ্যজনক ঘটনা মই এই লোকসকলক ক'ব খুজিছো যিসকলে বেয়া বেয়া ভিডিঅ' বনাই আছে নহয় তহঁতে এনেকুৱা শিক্ষা পাবি এটা সময়ত মানে জীৱনত পাহৰিব নোৱাৰা শিক্ষা পাবি তহঁতে এই আলটু ফালটু ভিডিঅ' বনাই অসমৰ এটা যুৱ প্ৰজন্ম তহঁতে ধ্বংস কৰি আছ সময় থাকোতে তহঁতে ভাল হৈ যা আৰু যদি ভাল নহয় অসমৰ ৰাইজে তহঁতক কিন্তু পাব্লিক দুলাই দিব গম পাবি এটা সময় গতিকে সময় থাকোতে তহঁতে বুজি উঠা ভাল আৰু এই লোকসকলক ফ'ল' কৰা সৰু সৰু ল'ৰা ছোৱালী কেইটাক মই ক'ব খুজিছো তোমালোকে এই লোকসকলক ফ'ল' কৰি নিজৰ জীৱনটো ধ্বংস নকৰিবা আজিৰ পৰা 5 বছৰ পিছত তোমালোকে পস্তাবা 5 বছৰ পিছত তোমালোকে ভাবিবা যে মই কাক ফ'ল' কৰি আছিলো এই মক্কেলটোক চাপৰি বুলি যিটো কয় এই চাপৰিটোক মই ফ'ল' কৰি আছিলো এই চাপৰিটোক ছাপৰ্ট কৰি মই এই দাদাৰ কমেণ্ট বক্সত হাগিছিলো মই তোমালোকক ক'ব খুজিছো তোমালোক বহুত সৰু আছা এই কমেণ্ট বক্সত হাগা মুতা বাদ দিয়া আৰু যদি বহুত টানকে হাগা লাগে তোমালোকৰ ডাইপাৰ পিন্ধা আৰম্ভ কৰি দিয়া নিজৰ জীৱনটো অতি মূল্যৱান গম পাইছানে জীৱনটো এবাৰে পায় জীৱনটো এই লোকসকলক ফ'ল' কৰি তোমালোকে ধ্বংস নকৰিবা পঢ়া শুনাত ধ্যান দিয়া কোনটো চিগাৰেট ভাল কোনটো গুটকা ভাল সেইবিলাকৰ ধান্দাত নপৰিবা এই লোকসকলে এই প্ৰমোট কৰি পইচা ইনকাম কৰি আছে লাখ লাখ টকা আৰু তোমালোকক ধ্বংস কৰি আছে সেই কথাবিলাক তোমালোকে বুজি কিয় নোপোৱা আৰু এই সমাজৰ সচেতন লোকসকলক মই ক'ব খুজিছো এই হোটেল ৰেজৰ্টৰ লোকসকলক ক'ব খুজিছো এই শ্বপিং মলৰ লোকসকলক ক'ব খুজিছো আপোনালোকে আৰু প্ৰমোচন কৰিবৰ কাৰণে মানুহ বিচাৰি নাপায় নেকি অসমত বহুত ভাল ভাল ইউটিউবাৰ আছে তেখেতসকলক মাতক আপোনালোকে এই কালা হাবিবি ফকলাণ্ডু আলটু ফালটু আল বাল ভিডিঅ' বনোৱা মানুহবিলাকক কিয় মাতে আপোনালোকে অতি চিন্তাৰ বিষয় যে সমাজ ব্যৱস্থাটো আচলতে কোনপিনে গৈ আছে আৰু অতি ভয়ংকৰ পৰিস্থিতি হ'বলৈ গৈ আছে অসমখনত এনেকে যদি চলি থাকে এই হাবিবি কালচাৰ অসমত কেতিয়াৰ পৰা আহিল মই সেইটো কথা বুজি নাপাওঁ আজি যদি কালা হাবিবি আহিছে কালি বগা হাবিবি হালধীয়া হাবিবি ৰঙা হাবিবি সময় থাকোতে তোমালোকেও ভাল ভাল ভিডিঅ' বনোৱা কাৰণ তোমালোকক যে ফ'ল' কৰে সেই লোকসকলৰ স্কুলৰ সৰু সৰু ল'ৰা ছোৱালী
গতিকে তেখেতসকলক বিপথে পৰিচালিত নকৰিবা মই অনুগ্ৰহ কৰিছো এই কালা হাবিবি আৰু ভকলাণ্ডুহঁতক অনুগ্ৰহ কৰিছো তোমালোকে সমাজৰে সৰু সৰু ল'ৰা ছোৱালীসকলক বিপথে পৰিচালিত নকৰিবা আৰু ডিম্পু বৰুৱা বিকাশ চিত্ৰীহঁতক বা হোটেল ৰিজৰ্টৰ মালিকসকলক মই অনুৰোধ কৰিছো আপোনালোকে এই লোকসকলক প্ৰমোট নকৰিব নহলে সমাজৰ এটা প্ৰজন্ম ধ্বংস হোৱাৰ পথত গৈ আছে আৰু এই প্ৰজন্মটো ধ্বংস হলে আপোনালোকেও তাৰ অংশীদাৰী হ'ব লাগিব গতিকে সময় থাকোতে আপোনালোকে বুজি উঠক কথাবিলাক আৰু মই অসমৰ বিভিন্ন দল সংগঠন NGO বিলাকক ক'ব খুজিছো আপোনালোকে এই ছচিয়েল মিডিয়াৰ ওপৰত অলপমান চোকা নজৰ ৰাখকচোন অকল টকাৰ পিছত দৌৰি লাভ নাই সামাজিক ব্যৱস্থাটো আজি ছচিয়েল মিডিয়াই পুৰা কব্জা কৰি ৰাখিছে আৰু সেই ছচিয়েল মিডিয়াটো কন্ট্ৰল কৰাৰ দায়িত্ব হ'ল আমাৰ সমাজৰ লোকসকলৰ এই NGO বিলাকৰ আৰক্ষী বিষয়াসকলৰ চৰকাৰৰ গতিকে আমি সকলোৱে মিলি এই ছচিয়েল মিডিয়াটো যেনেকৈ এটা বেয়া দিশত গৈ আছে সেইটো ভাল দিশত কেনেকৈ লৈ যাব পাৰি তাৰ ওপৰত আমি কাম কৰিব লাগে এই যে লোকসকলে গুটকা প্ৰমোচন কৰিছে চিগাৰেট প্ৰমোচন কৰি আছে এই গুটকা চিগাৰেটৰ ফলত যে এটা মহামাৰী হয় কেঞ্চাৰ নামৰ সেইটো এইসকলে জানে নে নাই আজি লাখ লাখ মানুহ অসমত ছটফটাই আছে কেঞ্চাৰত তথাপিতো এই লোকসকলে অপেন গুটকা চিগাৰেট প্ৰমোট কৰি আছে সেইটো কেনেকৈ হ'ব পাৰে অদ্ভুত ঘটনা নহয় নে